তো নিশ্চয় ক্লিপটো চাই ভাল পালে। এইটো ক্লিপ হ'ল আপোনাৰ এটা ডাঙৰ ফিচাৰী আছে আপোনাৰ, এইটো ফিচাৰী বুলি নকওঁ, আপোনাৰ এটা ভাল ইণ্ডাষ্ট্ৰি আৰু ঠিক আছে, ডাঙৰ ইণ্ডাষ্ট্ৰি এটা আছে মাছৰ, য'ত আপোনাৰ 100 বিঘাতকৈও বেছি হ'ব। তাত আপোনাৰ এনেকুৱাকৈ উন্নত ব্যৱস্থা মানে আধুনিক ব্যৱস্থাৰে তাৰমানে পোৱালি মানে যিটো আপোনাৰ মাছৰ সেইটো তৈয়াৰ কৰে আৰু ইয়াত এৰি দিয়ে গোটেইখিনি। ত' সেইখন ফাৰ্ম মই ভিজিট কৰিব আহিলোঁ। আৰু মই নিজৰ ঘৰতো বৰ্তমান বায়'ফ্লক্স তাত মানে হৈ গৈছে আধা আধি, মানে কেনেকুৱাকৈ কি কৰিব লাগে গোটেইখিনি মই আপোনাক ডিটেইলছ দিয়ে থাকিম আজিৰ পৰা, ঠিক আছে। মই তাৰমানে হাঁহ কুকুৰা এইবিলাকৰ ওপৰৰ মানে এইখিনিৰ পৰা উপৰি আপোনাক মাছৰ নতুনকৈ আপডেট দিয়া ষ্টাৰ্ট কৰিম, মানে কোনটো কেনেকুৱাকৈ পঢ়িলে তাৰমানে কি খাদ্য কি হেৰি কেনেকুৱাকৈ কৰিব আপোনালোকে গোটেইখিনি ডিটেইলছ আপুনি দি দিম। গতিকে সেইকাৰণে কৈছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, এনেকুৱা কৰিলে নতুন নতুন তাৰমানে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব, ঠিক আছে। গতিকে চাওক, মই আপোনাক যিটো ঘৰ দেখালোঁ তাতে আপোনাৰ মই ঘৰটোৰ ভিতৰতো যাই দেখাম। এইটো আপোনাৰ চাওক, ইয়াত আপোনাৰ তেওঁলোকে যিবিলাক আপোনাৰ এই গোটেই ডাঙৰ ডাঙৰ য'ত মাছ আছে তাৰে ফিডবিলাক মানে খাদ্যবিলাক ইয়াত আপুনি ষ্ট'ৰ কৰে। চাওক ষ্ট'ৰ কৰা ৰুমবিলাক চাওক, সেইটো চাওক, ইয়াত আপোনাৰ গোটেইখিনি এৰি ফিড আপোনাৰ ষ্ট'ৰ কৰে। চাওক ইয়াত বহুত কৰ্মচাৰী আছে আপোনাৰ, ঠিক আছে, বহুত কৰ্মচাৰী আছে আপোনাৰ, 100জনৰো ওপৰত কৰ্মচাৰী আছে। মানে ভাবক কিমান ডাঙৰ হ'ব এইটো ইণ্ডাষ্ট্ৰি বুলিয়ে ক'ব লাগিব মই এতিয়া, কাৰণ ইয়াৰ পৰা কুইণ্টেলে মাছ ওলাই যায় আপোনাৰ, ঠিক আছে। চাওক এইবিলাক গোটেই যিমান দেখিছে কেমেৰাত, মোৰ কেমেৰাও সিমান ঢুকি পোৱা নাই, সিমানলৈকে আছে তাৰমানে ইয়াত, মানে খণ্ড খণ্ড হিচাপত আপোনাৰ আছে। হয়তো এইটো ফিচাৰীত আপোনাৰ বেলেগ আছে, সেইটো ফিচাৰীত বেলেগ মাছ আছে, সেইটো তাৰমানে বেলেগ বেলেগকৈ পুহিছে আৰু, ঠিক আছে। চাওক এইবিলাক, এইটো আপোনাৰ ঘৰ বনাই লৈছে, ইয়াত ফিডবিলাক থাকে, ইয়াত চাওক এইবিলাক কিবা কিবি যন্ত্ৰবিলাকো আছে, পানীৰ মেচিন হ'ব চাগে, এইটো ডাবল পাইপৰ হয় চাগে। তাৰমানে ধৰক যেতিয়া আপোনাৰ পানী কমি যাব, এইখন লৈ পেলাই যাই কিনে আপোনাক পানীখিনি তাৰমানে বঢ়াই থাকে যাতে মাছটো মৰি নাযায়, ঠিক আছে। এইখিনি বুজি পালে। এইবিলাক দলং মানে আৰ্টিফিচিয়েল বনাই লৈছে তেওঁলোকে। গতিকে মই আপোনাক ঘৰটোত যাওঁ, চাওক এনেকৈ এখন বটো আছে আপোনাৰ, এই চাওক প্লাষ্টিকৰে চব আপুনি যিমানখিনি ইয়াত দেখা পাইছে আপোনাৰ, ইয়াত পোনাবিলাক ৰখা হয় মাছৰ, গোটেইখিনি আপোনাৰ প্লাষ্টিকেৰে তৈয়াৰী। আৰু বাকী যিটো ঘৰ দেখা পাইছে পানীৰ মাজত, সেইটো আপোনাৰ টিঙেৰে তৈয়াৰী, ঠিক আছে। আৰু তলত আপোনাৰ সেইবিলাক চাওক ড্ৰামবিলাক আছে, তেনেকৈ তাৰমানে এডজাষ্ট কৰি পেলাই আপোনাৰ গোটেইখিনি বস্তু তাৰমানে ফিচাৰীটোৰ ওপৰত ৰাখি দিছে। এতিয়া আপোনাক মই তালৈকে যাই দেখাম। পানীখিনি বহুত তাৰমানে হেৰি হয় দেই, গভীৰ তাৰমানে অলপ, গতিকে অলপ ৰিক্সো আছে। চাই যাব, ইয়াত এনেকৈ বান্ধি থৈ দিছে পূৰা, যাতে সেইখন তাৰমানে সেইফালৰ পৰা আহিলেও যাতে হেৰি নহয় যায়, ঠিক আছে। মই দেখাম গোটেইখিনি। চাওক আপোনাৰ ড্ৰাম হয় এইকেইটা, মানে কি ইয়াত সেনেকুৱা ড্ৰাম নহয় আৰু কিনা ড্ৰাম, মানে এইবিলাকৰ কাৰণে পায়েই আপুনি মাছৰ কাৰণে এইবিলাক স্পেচিয়েল হেৰি থকা হয়। চাওক ব্লক টাইপত তাৰমানে, মানে ব্লক মানে এইটোৰ লগত এইটো লক কৰি পেলাই এনেকুৱাকৈ তাৰমানে বনাই দিয়ে। আৰু আৰামছে 10জন 15জন মানুহ আৰামছে উঠিব পাৰিব, মানে এটা মোক কোৱা মতে তাৰমানে এটা ব্লকত 1জন মানুহ উঠিব পাৰে, ডুব নাযায়। চাই লওক, প্ৰতিটো চেম্বাৰত আপোনাৰ মাছৰ পোনা আছে। বৰ্তমান বোলে নাই, বৰ্তমান আপোনাৰ 2টাত আছে, বাকীখিনি বোলে লৈ গ'ল, বাকীখিনি তাৰমানে তৈয়াৰ হৈ গ'ল, হৈ কেনে বাকীখিনি লৈ গৈছে। এই চাওক গোটেইখিনি আপোনাক মই দেখাই দি আছোঁ। চাওক ইয়াত আপোনাৰ পোনা ৰাখে, ইয়াতো আপোনাৰ পোনা ৰাখে, তলফালে এখন জাল দিয়া আছে, মানে পোনাখিনি যাতে একেবাৰতে উঠাই আনিব পাৰে, আৰু পোনাখিনি যাতে উৰি নাযায়, তাৰমানে ধৰক পানীৰ লগত মিহলি হৈ নাযায় মানে এই ফিচাৰীটোত। চাওক ওপৰতো এখন জাল ৰাখি দিয়ে, যাতে তাৰমানে একো পৰিব নোৱাৰে ওপৰৰ পৰা। এইবিলাক চাওক, এই য'ত ওপৰত জাল আছে তাৰমানে সেইকেইটাত মাছ আছে বোলে। গতিকে দেখাই নিদিলে আৰু তাৰমানে কিবা হ'ব বুলি, তথাপিতো মই তাৰমানে জোৰ কৰাতহে তাৰমানে আহি গ'ল। চাওক গোটেইটো মই য'ত খোজকাঢ়িছোঁ না, গোটেইটো ফিচাৰী এটাৰ মাজত, যদি তাৰমানে ভৰি নাগমানো পিছলৈ না, গোটেই মানুহটো 4-5টা মানুহে একেলগে ডুব যাম তাৰমানে, ইমান দ। কিন্তু বৰ্তমান তাৰমানে য'ত আছোঁ ব্লকৰ ওপৰত থিয় হৈ আছে, তাৰমানে পানীৰ ওপৰতে উপঙি আছে তাৰমানে গোটেইখিনি যিমান দেখা পাইছে ইয়াত। আৰু এইটো ঘৰত আপোনাৰ মানুহ থাকে ৰাতি, মানে মাছখিনি চাই থাকিব লাগে এনি টাইম, আপোনাৰ ক'ৰবাত কিবা মানে খানা দানা এইবিলাক দি থাকিব লাগে। চ' চাওক তাৰো ব্যৱস্থা আছে, ইয়াত মানুহ থাকে, দানা চানাবিলাক ইয়াত ষ্ট'ৰ কৰি ৰাখে। আৰু এটা মেচিন আছে, মানে কি পানীৰ মেচিন, যাতে কিবা অক্সিজেনৰ কিবা কিবি ব্যৱস্থা কৰা, এনেকৈ কিবা কিবি আছে আৰু, ঠিক আছে। গোটেইখিনি মোৰ সিমান এটা সোধা নহ'ল, কম সময়ৰ ভিতৰত তাৰমানে গৈছিলোঁ। এইটো চাওক, গতিকে চাওক
প্ৰত্যেকটা ব্লকৰ ওপৰত খোজকাঢ়ি আছোঁ মানে কি মজা বনাইছে এতিয়া বছ হোৱা হৈ গ'ল এতিয়া আমাৰ পাৰলৈকে উঠি যাম আৰু বছ এইখিনি ভিডিঅ'টোত আৰু মই আপোনাক দেখাইছোঁ আমাৰ ঘৰত বৰ্তমান মই বায়'ফ্লকৰ কেনেকুৱা কি কৰিছোঁ সেইখিনিও এইটো ভিডিঅ'ত তাৰমানে অলপ মানে এটা ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো বনালৈকে তাৰমানে প্ৰায় আধা আধি হৈ গৈছে ভিডিঅ'টো তাৰমানে আপলোড কৰা মানে আজি যিটো আপলোড কৰিছোঁ আপোনাৰ এইটো মই এইটো ৰেকৰ্ড কৰিছিলোঁ আপোনাৰ 20 আগষ্টত ঠিক আছে এইটো ভিডিঅ' চাগে মই 3 দিন বা 4 দিন পিছত মই আপলোড কৰিম চ' চাই লওক তেতিয়ালৈকে তাৰমানে মোৰ অলপ তাৰমানে হৈ গৈছে বায়'ফ্লকৰ বহুত দ আছে এইটো খাল ইয়াত আপোনাৰ চাওক মানে ইয়াত এনেকৈ চাওক আৰু এইফালে চাওক ৰামধেনু উঠি গ'ল তাৰমানে মুকলি পৰিৱেশ গোটেইবিলাক বস্তু দেখা পাব আপোনাৰ চাওক ৰামধেনু কেমেৰা দেখা পাইছে আচ্ছা চাওক এতিয়া আহিল আমাৰ ফাৰ্মলৈ আমাৰ নিজৰ ফাৰ্মলৈ সেইটো চাওক ইয়াত হ'ব আপোনাৰ বায়'ফ্লক ঠিক আছে ইয়াত আপোনাৰ চাওক টেংকি আপোনাৰ হৈ আছে গুঠি আছে লাহে মিস্ত্ৰীয়ে চ' ৰাতিপুৱাৰ ভাগত মই আপোনাক অলপ ৰেকৰ্ড কৰি দেখাইছোঁ মই গোটেইখিনি আপোনাক দেখাম এইটো আপোনাৰ মিস্ত্ৰী তাৰমানে ৰাতিপুৱাৰ ভাগত কৰাইছোঁ আৰু এতিয়া বৰ্তমান যিখিনি চলি আছে সেইখিনিও মই আপোনাক দেখাইছোঁ চ' এইটো আপোনাৰ বহলটো আপোনাৰ 16-17 মান আছে ঠিক আছে আৰু যিটো আপোনাৰ লাম্বা মানে সেইটো আপোনাৰ 30 ফুট আৰু বা অলপ বেছি হ'ব পাৰে কাৰণ মাছৰ কাৰণে 30 ফুট আছে আৰু হাঁহৰ কাৰণে অলপ মানে অলপ পুল টাইপৰ এটা বনাই দিয়া হৈছে চ' ধৰক আৰু টোটেল মিলি কিনে 40 ফুট মান আছে আৰু দীঘলটো ঠিক আছে গোটেইখিনি আপোনাৰ 5 ইঞ্চি গাঁথনি দিব লাগিব আপুনি 5 ইঞ্চি গাঁথনি দিলে আপোনাৰ কি হয় পানী যিহেতু প্ৰেছাৰ বহুত পৰিব আৰু ওখটো আপোনাৰ পাৰিলে 5 ফুট কৰিব নোৱাৰিলে আপুনি 4.5 ফুটৰ তলত নাৰাখিব তাৰমানে 4.5 ফুট আপোনাৰ মিনিমাম থাকিবই লাগিব সেইখিনি 5 ফুট আপোনাৰ ভাল আৰু 5 ফুট হ'লে আপোনাৰ ধুনীয়াকৈ মিলি যায় মানে 4 ফুট বা এইখিনিলৈকে আপোনাৰ পানীটো দি দিব পাৰিব চাওক গোটেইখিনি মানে ৰেডি হোৱা নাই তাৰমানে ইনিচিয়েল ষ্টেজত আছে আৰু আউটলেট কেনেকৈ কৰিম কেনেকৈ মাছ তাতে দিম কি মাছ দিম গোটেইখিনি আপডেট আপুনি পাই যাব সেইকাৰণে মই কৈছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক মানে হাঁহ কুকুৰা এইবিলাকৰ উপৰিও বায়'ফ্লকৰো আপডেট আজি মানে এতিয়াৰ পৰা পাব ঠিক আছে তাৰমানে সকলো ব্যৱসায়ৰে তাৰমানে এটা তাৰমানে অংশ আপোনালোকক দিবলৈ চেষ্টা কৰিম যাতে আপোনাৰ এই নিবনুৱা সমস্যাটো আপোনাৰ যি অলপ বাঢ়ি গৈ আছে আমাৰ এই অসমত যাতে অলপ হ'লেও কমিব পাৰে ঠিক আছে অলপ হ'লেও কমিব পাৰে এইখিনি ঘৰতে তাৰমানে বহুত মানুহে কৰি আছে কিন্তু কি হয় বহুতে তাৰমানে নকয় কেনেকুৱাকৈ কি কৰিব লাগে কোনেও আপোনাক খুলি ভালেই নকয় আপুনি ইউটিউবত ভিডিঅ' চাব বহুত ভিডিঅ' দেখাব আপুনি বায়'ফ্লকৰ ওপৰত কিন্তু কোনেও কনষ্ট্ৰাকশ্যনটো কেনেকৈ কৰিছে একজেক্টলি কোনো নকয় মানে এনেকুৱা পাইপ বহাইছোঁ এনেকুৱা পাইপ বহাইছোঁ ইমান জোখৰ পাইপ বহাইছোঁ আউটলেটটোত কিমান পাইপডাল কেনেকুৱাকৈ কিমান ডিগ্ৰী তলত মানে বেকা কৰি ৰাখিছোঁ কেনেকৈ পানীটো গুচি যাব কেনেকৈ তাৰমানে সেই ভিতৰত জমা ৱাছলাকবিলাক মানে পাইপডালেদি ওলাই যাব কি মটৰ ব্যৱহাৰ কৰিছোঁ কেনেকুৱা মটৰ কিমান হাজাৰ লিটাৰত কিমান বহে তাৰমানে এইবিলাক কোনো একজেক্টলি নকয় এনে কৈ দিব অমুক মাছ বছ হৈ গ'ল চাওক এতিয়া চাওক এই পাইপবিলাক চাওক এনেকৈ তাৰমানে তললৈ খান্দি পেলাই এনেকুৱা প্ৰায় যিটো 3 ইঞ্চিৰ পাইপ এইটো ঠিক আছে আপুনি 4 ইঞ্চিৰো ব্যৱহাৰ কৰিব পাৰে 3 ইঞ্চিৰো ব্যৱহাৰ কৰিব পাৰে একেই প্ৰায় চাওক এনেকৈ আপোনাৰ মোৰ আধা আধি হৈয়ে গৈছে ভিডিঅ'টো আপলোড কৰা মানে আমাৰ তাৰমানে ঢালাই আৰু তলৰ আপোনাৰ যিটো চিমেণ্টৰ ঘলা মাৰা বুলি কয় সেইটো তাৰমানে অলৰেডি হৈ যাব ঠিক আছে এইখিনি হৈ গ'লে আপোনাৰ চাওক মই আপোনাক দেখাই আছোঁ এইটো আঠা হয় আপোনাৰ এইটো তাৰমানে পাইপবিলাক আপোনাৰ যিবিলাক আঠা মাৰিব লাগে সেইবিলাক আঠাবিলাক আমি ইয়াত মাৰোঁ চাওক একদম মানে সমাজত মানে টেংকিটো কেনেকৈ বনাব লাগে ইয়াৰ কাৰণে আৰু এটা ভিডিঅ' মানে এটা ভিডিঅ'ত আমাৰ সম্পূৰ্ণ নহয় এইটো 10-15টামান ভিডিঅ' দিব লাগিব আপোনাক প্ৰত্যেকটো তাৰমানে বস্তুৱে ইয়াত লাগিব তাৰমানে তথাপিতো মই আপোনাক যিটো আপোনাৰ আউটলেট বুলি কয় এইডাল পাইপ যি মই বহাম এইটো হ'ল আপোনাৰ আউটলেট বুলি কয় ঠিক আছে আমি আউটলেট বহাব লাগিব এই যিটো আপোনাৰ দেখাইছে সৰুকৈ এইখিনিত আপোনাৰ আমাৰ হাঁহখিনি চৰিব ঠিক আছে ইয়াত আপোনাৰ হাঁহখিনি চৰিব হাঁহৰ কাৰণে তাৰমানে আৰ্টিফিচিয়েলকৈ বনাই দিছোঁ নিশ্চয় আমি ফিচাৰীতো ৰাখিব পাৰিলোঁ হয় কিন্তু কিয় ৰখা নাই চাওক ফিচাৰীত ৰাখিব তাৰমানে হাঁহখিনি মুকলিকৈ থ'ব লাগিব ঠিক আছে হাঁহখিনি মুকলিকৈ যোৱাৰ লগে লগে বেমাৰ লাগ দিবে এইটো সচৰাচৰ ঘটনা মানে হ'বই আপোনাৰ কিন্তু আপুনি যিটো বস্তু আৰ্টিফিচিয়েলকৈ ৰাখিব সেইটো বস্তুত আপোনাৰ বেমাৰ খুব কম ধৰে মানে নধৰে আপুনি
নিশ্চয় আপুনি গম পাব তাৰমানে কিছুমান বস্তুত আপুনি কিছুমান ধৰক মুৰ্গী যিবিলাকে পোহে ধৰক এটা ঘৰৰ ভিতৰত ৰাখে সেইবিলাক মুৰ্গীৰ বেমাৰ কম আৰু যিবিলাক মুৰ্গী তাৰমানে এৰি দিয়ে সেইবিলাক মুৰ্গীৰ আগতেই বেমাৰ লাগে মানে আপুনি গমেই পায় চাগে ঠিক আছে চাওক এনেকৈ আপোনাৰ বনাই আছোঁ এইটো মই আৰু এটা আপডেট দি দিম গোটেই ধুনীয়াকৈ আপডেট দি দিম এনেকৈ কি কৰিব লাগে গতিকে এইখিনি ভিডিঅ'ত আজি এইখিনিয়ে কৰিলোঁ আগলৈ নিশ্চয় ভিডিঅ' দিম গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ